চৌদিশে সুবিশাল পৰ্বতমালা, এক বিস্তীৰ্ণ নদী ব্যৱস্থা আৰু মনোমোহা সেউজ উপত্যকাৰে এক মনোৰম আবেষ্টনীৰ মাজত উপবিষ্ট উত্তৰ পূব ভাৰত অতীজৰে পৰা প্ৰকৃতিৰ এক সৰগ ৰূপে পৰিগণিত হৈ আহিছে। এই উত্তৰ পূবৰে মাজমজিয়াত অৱস্থিত মহাবাহু ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকাৰ লগতে অসম পৰ্বতমালাৰে সমৃদ্ধ অসম ভূমি। ইতিহাসে ঢুকি নোপোৱা কালৰে পৰাই পৃথিৱীৰ সকলো প্ৰধান জাতি যেনে অষ্ট্ৰলইড, মংগলইড, ককেশীয়, নেগ্ৰিটো আদিৰ প্ৰব্ৰজনৰ সাক্ষী হৈ ৰৈছে এই ভূস্বৰ্গই। আৰু এই সকলোবোৰ জাতিৰ এক বিশাল সংমিশ্ৰণত গঢ় লৈ উঠিলে অসম তথা অসমীয়া জাতি। প্ৰাচীন কালৰে পৰাই কৃষি অসমীয়া জীৱন নিৰ্বাহৰ মুখ্য আহিলাৰূপে স্থান পাই আহিছে আৰু কৃষিভিত্তিক জীৱন প্ৰণালীৰ আধাৰতে গঢ় লৈ উঠিলে অসমীয়াৰ বাপতি সাহোন বিহু উৎসৱ। সাম্প্ৰতিক কালত সমগ্ৰ অসম জুৰি অতি উলহ মালহেৰে প্ৰতি বছৰে বিহু উৎসৱ পালন কৰা হয়। অন্য এক অৰ্থত বিহু হৈছে অসমীয়া কৃষ্টি সংস্কৃতিৰ পৰিচয়স্বৰূপ। নিশ্চয়কৈ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ প্ৰগতিৰ লগে লগে মানৱ সভ্যতা বহুদূৰ আগুৱাই আহিলে আৰু ইয়াৰ ফলস্বৰূপে পৰিৱৰ্তিত জীৱনশৈলীয়ে পৰ্যায়ক্ৰমে বিহু উৎসৱটিলৈ লক্ষণীয় পৰিৱৰ্তন কঢ়িয়াই অনা দেখা যায়। কিন্তু তথাপিও বিহুৰ লগত সংলগ্ন অসমীয়াৰ কৃষ্টি সংস্কৃতি আৰু আৱেগ অনুভূতি আজিও অক্ষুণ্ণ আছে বুলিয়েই বিশ্বাস হয়। সেয়ে আহক আজি আমি বিহুৰ আলমতে ভুমুকি মাৰি চাওঁ সময়ৰ সোঁতত কিছু পৰিমাণে হ'লেও ম্লান হ'ব খোজা অসমৰ শতিকাজুৰি বিস্তৃত বৰ্ণিল ইতিহাসলৈ। কৃষিৰ ওপৰত ভিত্তি কৰিয়ে বিহু মূলত প্ৰতি বছৰে 3 বাৰ পৃথক পৃথককৈ ক্ৰমে বহাগ বা ৰঙালী বিহু, কাতি বা কঙালী বিহু আৰু মাঘ বা ভোগালী বিহুৰূপে উদযাপন কৰা হয়। ইয়াৰ ভিতৰত বহাগ মাহত পালন কৰা বসন্ত উৎসৱ বহাগ বা ৰঙালী বিহুৱে হৈছে আটাইতকৈ আকৰ্ষণীয় আৰু আড়ম্বৰপূৰ্ণ অনুষ্ঠান। চ'ত মাহ অৰ্থাৎ মাৰ্চৰ পৰা এপ্ৰিল মাহৰ সময়ত বৰদৈচিলা নামেৰে খ্যাত প্ৰাক মৌচুমী বতাহজাকৰ ফলত হোৱা আগতীয়া বাৰিষাই অসমলৈ কঢ়িয়াই আনে অসমীয়া নৱবৰ্ষৰ বতৰা। গছে বনে ন কুঁহিপাত মেলে। কপৌ, নাহৰ, তগৰ, কেতেকী, ভাটৌ, পলাশ, মদাৰ আদি অনেক অপূৰ্ব পুষ্পৰাজিৰ সমাহাৰে অসমৰ চৌদিশ মনোৰম কৰি তোলে। কুলি, কেতেকী, সখীয়তী, দহিকতৰা, বুলবুলি, চাকৈ চকুৱা আদি বহুতো দেশী বিদেশী পক্ষীৰ কলৰোলত অসমৰ আকাশ বতাহ মুখৰিত হৈ উঠে। যোৱাটো খেতি শেষ কৰি আগন্তুক বৰ্ষত পেটৰ ভাতমুঠিৰ বাবে দেহে কেহে খাটিবলগীয়া দিনকেইটালৈ অপেক্ষা কৰাৰ পৰত এয়াই যেন প্ৰতিজন অসমীয়াৰ বাবে অৱসৰ বিনোদনৰ সময়। সেয়ে সকলোৱে ঐক্যবদ্ধভাৱে সমজুৱা ৰং ৰহস্যৰে উদ্দেশ্যে ব্যস্ত হৈ পৰে নৱবৰ্ষ আৰু বিহুৰ প্ৰস্তুতিত। ঘৰে ঘৰে ঢেঁকীৰ শব্দ আৰু পিঠাপনাৰ লগতে নানা খাদ্য সম্ভাৰৰ প্ৰস্তুতি। এইখিনিতে লেখত ল'বলগীয়া যে তাহানিৰ দিনৰে পৰা অসমীয়া শিপিনীৰ বয়ন শিল্প এক বিশ্ব প্ৰসিদ্ধ কলাৰূপে স্থান পাই আহিছে। একোখন তাঁতশাল যেন প্ৰতিঘৰ অসমীয়াৰে সংস্কৃতিৰ এক অবিচ্ছেদ্য অংগস্বৰূপ। নিজৰ আপোনজনক চেনেহ আৰু সন্মানৰ প্ৰতীক ৰূপে নিজ হাতে বোৱা এখন ফুলাম গামোচা উপহাৰ দিবলৈ প্ৰতিজনী অসমীয়া গাভৰুৰ লগতে তিৰোতাই অতি গৌৰৱ আৰু আগ্ৰহেৰে বাট চাই ৰয় বহাগৰ বিহুটিলৈ। চ'ত মাহৰ সংক্ৰান্তিৰ দিনা বহাগ বিহুৰ আৰম্ভণি হিচাপে গৰু বিহু পালন কৰা হয়। সেইদিনা ৰাতিপুৱাৰে পৰা সকলো ব্যস্ত হয় নিজৰ নিজৰ গৰু ম'হ আদিক বিশেষভাৱে পৰিচৰ্যা কৰাত। হালধি আৰু মাটিমাহ পিহি গৰুৰ গাত সানি দিয়া হয়। ই ছালৰ বিভিন্ন ৰোগৰ বাবে উপকাৰী। লাও,
বেঙেনা, কেৰেলা, থেকেৰা, তিয়ঁহ, হালধি আদি বাঁহৰ কাঠিৰে তৈয়াৰ কৰা চাকত শিলোৱা হয়। গা ধুওৱাৰ সময়ত এই লাও বেঙেনা আদি পশুধনলৈ দলিয়াই সিহঁতৰ বৃদ্ধি আৰু দীৰ্ঘায়ু কামনা কৰি গায়, লাও খা বেঙেনা খা, বছৰে বছৰে বাঢ়ি যা, মাৰ সৰু বাপেৰ সৰু, তই হবি বৰ গৰু। ইয়াৰ উপৰিও মহদাহ আদি দূৰ কৰিবৰ বাবে মাখিয়তী আৰু দীঘলতিৰ পাতেৰে গৰুবোৰৰ গাত কোবাই দিয়া হয়। আবেলি পৰত গৰু গাইসমূহক পিঠা পনা খুৱাই নতুন তৰা পঘাৰে বান্ধে। লগতে বিভিন্ন বনলতা যেনে ভাং, বিলঙনি আৰু তুঁহগুৰি আদিৰে জাক দিয়া এক পৰম্পৰা প্ৰচলিত আছে। ই বাৰিষা কালি মহ মাখি আদি কীট পতংগ দূৰ কৰাত সহায় কৰে। এনেদৰে বিভিন্ন ৰীতি নীতি আৰু লোকবিশ্বাসৰ মাজেদি অসমীয়া সমাজত পশুপালনৰ এক উৎকৃষ্ট নিদৰ্শন পোৱা যায়। গৰু মহ আদি পশুধন একোখন কৃষি প্ৰধান সমাজৰ মেৰুদণ্ডস্বৰূপ। এই ক্ষেত্ৰত গৰু বিহুৰ জৰিয়তে এই কথা প্ৰমাণ পোৱা যায় যে প্ৰাচীন কালৰে পৰাই অসমীয়া সমাজত পশুধনক যথেষ্ট আদৰ কৰি অহা হৈছে আৰু অতীজৰে পৰা অসমত পশুপালনৰ বহু উৎকৃষ্ট প্ৰণালীৰ জ্ঞান প্ৰচলিত আছিল। ইয়াৰ লগতে গৰু বিহুৰ লগত সংলগ্ন আন কিছুমান বিশেষ পৰম্পৰাৰ প্ৰচলন দেখা যায়। সেইদিনা মানিমুনি, মাটিকাদুৰি, দ্ৰোণ আদি 100 এবিধ শাকৰ এখন সানমিহলি ভাজি খোৱা হয়। ইয়াৰ বহুতো ঔষধি গুণ থকাৰ কথা ইতিমধ্যে বিভিন্ন মহলত প্ৰমাণিত হৈছে। গৰু বিহুৰ দিনা আমৰলি পৰুৱাৰ টোপ ভাজি খোৱাৰ এক পৰম্পৰাও অসমৰ বহুতো ঠাইত দেখা যায়। লোকবিশ্বাসৰ মতে ই ভালেমান বেমাৰ আজাৰ দূৰ কৰাত সহায় কৰে। ইয়াৰ উপৰি পৰম্পৰাগতভাৱে কণী যুঁজ, কুকুৰা যুঁজ, মহ যুঁজ আদিৰ প্ৰচলনো বিভিন্ন অঞ্চলত দেখা যায়। এনেদৰে নানা খেল ধেমালি আৰু আমোদ প্ৰমোদৰ জৰিয়তে অতীজৰ পৰাই অসমীয়া সমাজত সুস্থ সবল স্বাস্থ্য আৰু মানসিকতা গঢ় দিয়াত গুৰুত্ব দি অহা হৈছে। গৰু বিহুৰ পাছদিনা উদযাপন কৰা হয় মানুহ বিহু। অসমীয়া জীৱনত মানুহ বিহু দিনটো অতি গুৰুত্বপূৰ্ণ তথা অনিৰ্বচনীয় আনন্দ উল্লাসৰ দিন। সেইদিনা ৰাতিপুৱাই সকলোৱে নিত্য নৈমিত্তিক কৰ্মৰ অন্তত গা ধুই উঠি ন-সাজেৰে সুসজ্জিত হয় আৰু গাত নতুন বিহুৱান লয়। ডেকা গাভৰু, জীয়ৰী বোৱাৰী সকলোৱে বয়োজ্যেষ্ঠজনৰ ওচৰত সেৱা লয় আৰু মংগল আশীষ গ্ৰহণ কৰে। ইয়াৰ পাছতেই আৰম্ভ হয় সকলোৱে মিলা প্ৰীতিয়ে বিভিন্ন সুস্বাদ্য খাদ্য সম্ভাৰ উপভোগ কৰাৰ এক বিশেষ পৰ্ব। তিল পিঠা, ঘিলা পিঠা, সুতুলি পিঠা, নাৰিকলৰ লাড়ু, তিলৰ লাড়ু আদিৰ উপৰিও চিৰা, কোমল চাউল, আখৈ, মুড়ি, দৈ, ক্ৰীম আদিৰ সোৱাদে যেন বহাগ বিহুক প্ৰদান কৰে এক অনন্য মাত্ৰা। অতিথিপৰায়ণ প্ৰতিঘৰ অসমীয়াৰ ঘৰে ঘৰে এনে লোভনীয় খাদ্য সম্ভাৰেৰে আপ্যায়িত হয় প্ৰতিজন অতিথি। বহাগ বিহু যদিও মূলতঃ ৰং ৰহস্যৰ উৎসৱ, তথাপি বিহুৰ বেলিকা আমাৰ পূৰ্বপুৰুষসকললৈ শ্ৰদ্ধা জ্ঞাপনৰ এক সুকীয়া স্থান আছে। মানুহৰ বিহুৰ দিনা অসমৰ বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত মৃত্যু বা মৃতক দিয়া নামেৰে এক বিশেষ প্ৰথাৰ প্ৰচলন আছে। সেইদিনা উপৰিপুৰুষসকললৈ বুলি পিঠা পনা, অন্ন, মাছ, মাংস, সাজ আদি খাদ্য বস্তু অৰ্পণ কৰি সকলোৱে সেৱা আগবঢ়ায় আৰু মংগল আশীষ কামনা কৰে। বহাগ বিহুৰ আন এক অদ্বিতীয় পৰিচয় হৈছে হুঁচৰি নামৰ এক বিশেষ অনুষ্ঠান। গাঁৱৰ গৰখীয়া ডেকাসকলৰ লগতে দুই এজন বুঢ়া মেঠাই একেলগে ঘৰে ঘৰে হুঁচৰি গাই গৃহস্থৰ কুশল কামনা কৰাৰ লগতে সমৃদ্ধিশালী হ'বলৈ আশীৰ্বাদ কৰে। গৃহস্থই প্ৰতিদানত তামোল পাণৰ এখনি শৰাইৰ লগতে গামোচা, মাননি আদি আগবঢ়াই ৰাইজৰ ওচৰত আঁঠু লয়। এই প্ৰথাৰ পৰাই পুৰণি অসমীয়া সমাজত বিৰাজ কৰা সম্প্ৰীতি আৰু একতাৰ এক উৎকৃষ্ট নিদৰ্শন পোৱা যায়। অসমৰ বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত বিশেষ বিশেষ ৰূপত হুঁচৰি গোৱাৰ প্ৰথা প্ৰচলিত আছে। এই ক্ষেত্ৰত আমাৰ সৌভাগ্য হৈছিল ডিব্ৰুগড়ৰ লেপেটকটা কছাৰী গাঁৱত সোণোৱাল কছাৰীসকলৰ আকৰ্ষণীয় খাইডাং বিহু উপভোগ কৰা। এনেদৰে বাঁহৰ ডাং দি
তাত বাঁহৰ কামিৰে বজাই বজাই গীত গোৱা এই অপূৰ্ব কৃষ্টি সঁচাকৈ অতি আকৰ্ষণীয়। সাংস্কৃতিক পটভূমিত বিহুৰ এক অবিচ্ছেদ্য অংগ বিহু নাম আৰু বিহু নাচে অসমীয়া সংস্কৃতিলৈ ইতিমধ্যে আন্তঃৰাষ্ট্ৰীয় খ্যাতি কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। ইতিহাসৰ পাত লুটিয়ালে দেখা যায় যে এই বিহু নাম আৰু বিহু নাচ অসমত কৃষিজীৱী সামাজিক জীৱনৰ উদয়ৰ সমসাময়িক। তাহানিৰ চহা সমাজত গাভৰুহঁতে বিহুৰ বেলিকা আবেলি পৰত কাম কাজ সামৰি সাধাৰণতে এজোপা গছৰ তলত সমবেত হৈ একেলগে বিহু নাম গাই নাচি আনন্দ কৰিছিল। ইয়াক বোলা হয় গছতলৰ বিহু। এই বিহুতলীৰ নিৰ্দিষ্ট পৰিসীমাৰ ভিতৰত পুৰুষসকলৰ প্ৰৱেশ নিষেধ আছিল। বিহুৰ কাম বন কৰি পিঠা পনা জা জলপান যোগাৰ কৰি মেলি আবেলি আপৰত তেওঁলোকে অলপ আঁতৰি পেলাই কিবা ঢাপ এটাত পথাৰৰ ঢাপ এটাত বা এনেকৈ গছ তলত তেওঁলোকে লগ লাগি মানে ফূৰ্তি তামাচা কৰে। জেং বিহু হওক, বিহু নাম, বন ঘোষা, এই সকলোবোৰ এতিয়া আমাৰ মঞ্চলৈ আহিলে। অসমৰ বিভিন্ন অঞ্চলত এতিয়াও গছতলৰ বিহুৰ প্ৰচলন দেখা যায়। এই ক্ষেত্ৰত আমাৰ সৌভাগ্য আছিল ডিব্ৰুগড়ৰ চাবুৱা অঞ্চলৰ জেৰাই গাঁৱত গছতলৰ বিহু উপভোগ কৰা। ৭ বিহুৰ অন্তত শেষৰ দিনা ডেকা গাভৰু সকলোৱে একেলগে এনেদৰে বিহু উৰুৱাই বহাগীলৈ বিদায় জনায়। স্বৰ্গদেউ ৰুদ্ৰসিংহক আহোমৰ শ্ৰেষ্ঠ ৰজা বুলি কোৱা হয় আৰু তেওঁৰ শাসনকালটো হৈছে 1696 to 1714। ৰুদ্ৰসিংহৰ পৃষ্ঠপোষকতাত ৰাজমৰ্যাদা পাইছিলে বিহুৱে। শিৱসাগৰৰ ৰূপৰী পথাৰত তেওঁলোকে ৰংঘৰৰ বাকৰিত তেওঁলোকে বিহু ৰাজকীয় মৰ্যাদা দিলে আৰু 7 দিনকৈ তেওঁ বিহু পালন কৰিলে। সেই পৰম্পৰা ৰক্ষা কৰি আজিও এছিয়াৰ সৰ্ববৃহৎ এম্ফিথিয়েটাৰ ৰংঘৰৰ বাকৰিত উদযাপিত হয় ৰঙালী বিহু। অতীতৰ দৰে আজিও হাতীৰ পিঠিত স্বৰ্গদেউ সমন্বিতে কাৰেংঘৰৰ পৰা ৰংঘৰলৈ যাত্ৰা কৰে এক বিশাল সাংস্কৃতিক শোভাযাত্ৰা। এই দৃশ্য উপভোগ কৰিবলৈ লোকাৰণ্য হৈ পৰে শিৱসাগৰৰ বাটপথসমূহ। ইয়াৰ উপৰিও অসমৰ বিভিন্ন অঞ্চলত বিহুৰ লগত সংলগ্ন আন বহুতো আকৰ্ষণীয় অনুষ্ঠান অনুষ্ঠিত হয়। ইয়াৰে ভিতৰত আমি সৌভাগ্যৱান আছিলোঁ ডিব্ৰুগড়ৰ জামিৰা ধমল গাঁৱত অনুষ্ঠিত সোণোৱাল কছাৰীসকলৰ বহুৱা নৃত্য উপভোগ কৰিবলৈ। এই অঞ্চলত প্ৰাচীন কালৰে পৰাই শিৱ আৰু পাৰ্বতীৰ আখ্যানৰ লগত সম্পৰ্ক থকা বুলি বিশ্বাস কৰা এই বিৰল অনুষ্ঠান আয়োজন কৰি অহা বুলি জনা যায়। এনেদৰে শব্দৰে বৰ্ণনা কৰি শেষ কৰিব নোৱাৰা অসমীয়াৰ বাপতিসাহোন বিহুৰ এয়া মাথো এক আভাস মাত্ৰ। গোলকীয়কৰণ আৰু আধুনিকতাৰ প্ৰভাৱত মানৱ সভ্যতা যি পথেৰেই আগুৱাই নাযাওক কিয়, বিহু সদায় প্ৰতিজন অসমীয়াৰ বুকুৰ আপোন হৈয়ে আছে আৰু থাকিব। অনৈক্যৰ মাজত ঐক্যৰ প্ৰতীক বিহুৰ গৌৰৱময় মৰ্যাদাক অক্ষুণ্ণ ৰখাটো প্ৰতিজন অসমীয়াৰ জন্মলগ্ন অধিকাৰ তথা দায়বদ্ধতা। আমাৰ অতি মৰমৰ স্বৰ্গীয় ভূপেনদাৰ ভাষাৰে ক'বলৈ গ'লে বহাগ মাথো এটি ঋতু নহয় বহাগ এটি মাহ। অসমীয়া জাতিৰ ই আয়ুস ৰেখা, গণ জীৱনৰ ই সাহ। সেয়ে আহক আজি আমি প্ৰতিজন অসমীয়াই সংকল্প লওঁ যে বিহুৰ এই ঐতিহ্যমণ্ডিত জয়যাত্ৰাক আমি অবিৰাম গতিৰে আগবঢ়াই নিম আৰু অসমীয়া জাতিৰ চিনাকিক বিশ্বৰ দৰবাৰত চিৰদিনৰ বাবে উজ্বলাই ৰাখিম।